নমস্কাৰ। আজি কেইটামান গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ আহিছোঁ, যাতে কোনেও ভুল ভাবি নলয়। দুখীয়া ৰাইজৰ কাৰণে মাত মাতিম আৰু মাত মাতি যাবই লাগিব। অসমৰ কাৰণে নিজৰ মাটি ভেটিৰ কাৰণে মাত মাতিবই লাগিব। গতিকেলৈ অসম চৰকাৰক মই এইটোৱে অনুৰোধ জনাওঁ, যাতে এই মোৰ কথাটো গুৰুত্বভাৱে শুনি লয়, তাৰে কামনা কৰিলোঁ। আৰু কিছুমান গাঁৱত এনেকুৱা দুখীয়া মানুহ আছে, ৰেচন কাৰ্ডৰ পৰা বহুতো বঞ্চিত হৈ আছে। লগতে যোনটো চৰকাৰৰ ফালৰ পৰা মানে কিবা এটা বস্তু আহে, ৰিলিফেই হওক বা কিবা ঘৰ ভাড়ী, কিবা মাটি ভেটিয়ে হওক, এইখিনি মানে কি হয়, অসম চৰকাৰৰ ফালৰ পৰা আহোঁতে মানে কি মাজভাগতে এইবিলাক চব নাইকিয়া হৈ যায়। কাৰণটো কি? ইয়াৰ কাৰণটো হৈছে এনে কিছুমান লিডাৰ আছে, কিছুমান লিডাৰৰ কথা কৈছোঁ, সকলোৰে কথা কোৱা নাই, এনে যাতে কোনে গাত পাতি নলয়। এনে কিছুমান লিডাৰ আছে, এই একচুৱেলি যোনকেইটা এতিয়া বস্তু দুখীয়া মানুহৰ কাৰণে বা দুখীয়া পৰিয়ালৰ কাৰণে আহে, চ' এইবিলাক বস্তু কিছুমান লিডাৰে খাই দিয়ে। গতিকেলৈ এনে কিছুমান পৰিয়াল আছে, দিন হাজিৰা নকৰিলে তেওঁলোকে কাৰোবাৰ ঘৰত যদি ভৰি নিদিয়ে, মানে কাম কৰাৰ কথা কৈছোঁ, তেওঁলোকে যদি কাম নকৰে তেতিয়াহ'লে তেওঁলোকে এমুঠি অন্ন খাবলৈ নাপায়। তেওঁলোকৰ এই দুখবিলাক শুনি আমাৰো সহায় কৰিবলৈ মন যায়। হ'লে কি হ'ব, আমাৰো এই একে অৱস্থাৰ মানুহ, একে স্তৰৰ মানুহ। গতিকেলৈ অসম চৰকাৰক সেইটোৱে জনাইছোঁ, আমিতো একে স্তৰৰ মানুহ। গতিকেলৈ চকু অলপমান যে দুখীয়া ৰাইজৰ ওপৰত নজৰ ৰাখে। এতিয়া আহিছোঁ সম্পূৰ্ণ মূল কথালৈ। এই মহামাৰী কৰোণা ভাইৰাছৰ বেমাৰৰ কথাটো আপোনালোকক আৰু পুনৰাবৃত্তি কৰিবলৈ মোৰ কোনো ভাষা নাই। আপোনালোকে সকলোৱে জানেই হয়তো যে কৰোণা ভাইৰাছৰ সময়ত আমাৰ বুলিয়ে নহয়, গোটেই ৱৰ্ল্ডত কেইটা মানুহ মৃত্যু হৈছে, কেইটা মানুহ মৃত্যুমুখত পৰিছে, কেইটা মানুহ কৰোণা ভাইৰাছত ভুক্তভোগিছে, তেওঁলোকৰ কথাটো মই ক'ব নাযাওঁ, আপোনালোকে সকলোৱে গম পায়। গতিকেলৈ এতিয়া গাঁৱে গাঁৱে গৈ, ঘৰে ঘৰে গৈ ভেকচিনৰ ব্যৱস্থাটো অসম চৰকাৰে কৰিছে, খুব ভাল পাইছোঁ। আৰু আপোনালোকে যোনকেইটা লোৱা নাই, আপোনালোকক কৈছোঁ আপোনালোকে লৈ ল'ব। এতিয়া মূল কথাটো হ'ল কি, ঘৰে ঘৰে যেনেকৈ ক'ভিড ভেকচিন দিছে, ঠিক তেনেকৈ আপোনালোকক কৈছোঁ, মানে অসম চৰকাৰক কৈছোঁ, অসম চৰকাৰক এইটোৱে কৈছোঁ যে ক'ভিড ভেকচিন যেনেকৈ ঘৰে ঘৰে দিছে, ঘৰে ঘৰে গাঁৱে গাঁৱে গৈ দিছে, ঠিক তেনেকৈ আপোনালোকেও দুখীয়া পৰিয়ালৰ ওপৰত ঠিক তেনেকৈ নজৰ ৰাখক। আৰু এনেকুৱা কিছুমান দুখীয়া মানুহে ক'ভিড ভেকচিনটো ল'বলৈ ভয় কৰিছে। কাৰণটো হৈছে কি, যে ক'ভিড ভেকচিন মাৰিলে হেনো জ্বৰত ভোগে। গতিকেলৈ দুখীয়া মানুহে ক'ভিড ভেকচিনটো লয়, তেতিয়াহ'লে হয়তো তেওঁলোকে জ্বৰত ভুগিব। লগতে জ্বৰত ভুগিলেতো কাম কৰিব নোৱাৰিব, লগতে দিন হাজিৰা কৰিব নোৱাৰিব। দিন হাজিৰা কৰিব নোৱাৰিলে তেওঁলোকৰ পেটলৈ এমুঠি অন্ন নাযাব। এইবিলাকৰ কাৰণে তেওঁলোকে ভেকচিন লোৱা নাই চাগে। গতিকেলৈ অকণমান তেওঁলোকৰ মুখৰ পৰা অলপমান জানো আহক। মোৰ ঘৰ অৱস্থা চাওক, ইমান মোৰ আজিলৈ ৰেচন কাৰ্ড এখন গাঁও বনাই দিব লাগে নালাগে আপোনালোকে কওক। এই ঘৰ মোৰ অৱস্থা চাওক, মোৰ ছোৱালী কলেজত পঢ়িছে, কলেজত মই চিট নাপাওঁ ৰেচন কাৰ্ডৰ কাৰণে। অৰুণোদয় আঁচনি আহিছে, অৰুণোদয় আঁচনি মোৰ জব কাৰ্ড আছে, জব কাৰ্ডৰ মই পইচা নাপাওঁ। আৰু চৰকাৰক যে আমি বিজেপি চৰকাৰক ভোট দিছোঁ পদুম ফুলত, চৰকাৰ খালি ভেকচিনটোহে মোৰ পোৱা দায়িত্ব নেকি? বাইদেৱে ঠিকেই কৈছে যে অসম চৰকাৰক ভোট দিছে, বিজেপিক সেই হওক বা কংগ্ৰেছকে হওক, যাকে নহওক লাগে হ'লেও ভোট দিছে। যাকে বাইদেৱে ভোট নিদিয়ক লাগে কিয়, তেওঁতো হয়তো ৰেচন কাৰ্ডটো পাব লাগে, বা ৰেচন কাৰ্ডৰ পৰাতো বঞ্চিত কৰিব নালাগে, বা জব কাৰ্ডৰ পৰাতো বঞ্চিত কৰিব নালাগে। কিয় এইবিলাক কৰিছে বাৰু? কিয় কৰিছে? অকল দুখীয়া ৰাইজৰ কাৰণে ভেকচিনে প্ৰয়োজন নেকি, বা ভেকচিনটোৱে পাবলৈ আছে নেকি, আৰু বেলেগ একো নাই? আজিকালি জানেই যে ৰেচন কাৰ্ড নহ'লে স্কুল কলেজত এডমিশ্যন কৰিব নোৱাৰে, বিনামূলীয়া পাঠ্যপুথি যিয়েই নহওক লাগে পঢ়িব নোৱাৰে, কলেজত এডমিশ্যন কৰিব নোৱাৰে, ফৰ্ম ফিল আপ কৰিব নোৱাৰে। গতিকেলৈ এইবিলাকৰ পৰা কেলেই বঞ্চিত কৰিব লাগে দুখীয়া ৰাইজক, দুখীয়া পৰিয়ালক? ক'ব দিয়ক। কথাটো হ'লে নহয়, আপোনালোকে ভাবি চাওক, আপোনালোকে দৰমহা পাই কাৰণে আপোনালোকে চলি আছে। মই দিন হাজিৰা নকৰিলে মই চলিব না। মই ডি চি ওচৰত গৈছিলোঁ, সত্য। তাৰপিছত মই তাতো সাংবাদিকৰ ওচৰত গৈছিলোঁ, মই কথাখিনি জনাই ল'ম, ভেকচিন মই ল'ম, কিন্তু মোৰ প্ৰাপ্যখিনি মোক দিব লাগিব। চৰকাৰৰ পৰা মই এইখিনি প্ৰাপ্য হয় না নহয়? গতিকে মই ভেকচিনটো লোৱাটো ডাঙৰ কথা নহয়। মোৰ মতাটোও লৈছে, মোৰ মতাটো 5 দিন জ্বৰত পৰি আছে। মই গোটেইকে 100 টকা মই ধাৰ বিচাৰি ফুৰিছোঁ মানুহৰ ওচৰত। মই চলিব মানে মোৰ পানীতে মোৰ আপোনালোকে চাওকচোন, বস্তা পাই মোৰ ছোৱালীজনী পঢ়ে, বস্তা পাই মোৰ ঘৰত এখন ভাল বিচনা নাই। ইয়াত টিং কিনি চাওঁ,
এয়া হেৰি লগৰ ঘৰ বনোৱা এয়া নতুন টিং লগাইছে পুৰণা টিংখিনি খুলি দিছে গামবুঢ়া ঘৰৰ পৰা গামবুঢ়া দাদাকৰ ঘৰৰ পৰা মই 1500 টকা দি কিনি আনিছোঁ ইয়াত টিং গতিকে চৰকাৰে যে সেইখিনি ব্যৱস্থা নকৰে দুখীয়া মানুহক মোক খালি ভেকচিনটোহে মোক প্ৰদান কৰে নেকি চৰকাৰে এনে কিছুমান মানুহৰ ঘৰত দুটা বা এটা হ'লেও আছে ৰেচন কাৰ্ড কিছুমান চাকৰিয়াল মানুহৰ ঘৰত আছে কিছুমান ধনী মানুহৰ ঘৰত আছে কিছুমান বহুতো এনেকুৱা পইচা থকা মানুহৰ ঘৰত আছে কিন্তু এটা দুখীয়া নিম্নত স্তৰৰ বহুত তলৰ স্তৰৰ মানুহৰ ঘৰত এটা ৰেচন কাৰ্ড নাই এটা চৰকাৰী সুবিধা নাপায় এইবিলাকৰ পৰা বহুতো বঞ্চিত হৈ আছে যোনকেইটা মানুহে পায় মানে ভঁৰাল ভৰি যোৱাকৈ পায় আৰু যোনকেইটা মানুহে নাপায় মানে একেবাৰে ভঁৰাল মানে কি আৰু একেবাৰে নিম্নত স্তৰত মানে পাই যায়গৈ উদাহৰণ হিচাপত ল'বলৈ গ'লে এই বাইদেউজনীৰ এতিয়া লগত যিটো অৱস্থা হৈ আছে ঠিক তেনেকৈ আমাৰ অসমত থকা প্ৰত্যেকজন মানে দুখীয়া পৰিয়ালৰ ঘৰত এই অৱস্থাই হৈ আছে বুলি মই মানে ভাবোঁ আপোনালোকে ভাবি চাওক আপোনালোকৰ ডিউটি কৰিছে আপোনালোকৰ একো দুখ নাই চৰকাৰে যিটো নিয়ম মাৰি গৈছে ময়ো মানিম মই ল'ম ভেকচিন মই মাছ মাৰিয়ে যাম কিন্তু মই দিন হাজিৰা কৰি খোৱা নাই মোৰ মাটি এক লোচা নাই বহা ভেটিটো বাঢ়িয়ে গতিকেলৈ অসম চৰকাৰক মই এইটোৱে জনাওঁ যে এইটোৱে অনুৰোধ কৰোঁ এইটোৱে মই বিচাৰোঁ যে অসম চৰকাৰৰ ফালৰ পৰা যে আমাৰ অসমত যিমানটো দুখীয়া পৰিয়াল আছে যিমানটো দুখীয়া মানুহ আছে দুখীয়া ঘৰ আছে দুখীয়া গাঁও আছে এইবিলাকৰ কাৰণে যাতে অলপমান হ'লেও যাতে চকু নজৰ ৰাখে যাতে চৰকাৰৰ ফালৰ পৰা যিবিলাক বস্তু আহে এইবিলাক বস্তু যাতে আমাৰ দুখীয়া ৰাজ্যৰ বা দুখীয়া পৰিয়ালৰ দুখীয়া মানুহৰ ঘৰত আহি পৰেহি তাৰে আশা ৰাখি আজিলৈ এৰিছোঁ বাই বাই আৰু জয় আই অসম